বিৰোধী নেকি আজি কাৰ্ফিউ ভংগ কৰি দিল্লী ডিস্প্ৰক সকীয়াই দিব খুজিছো বিভাজন নচলাব আমি বঙালী বিৰোধী নহয় মুছলমান বিৰোধী নহয় হিন্দু বিৰোধী নহয় আমি অবৈধ বাংলাদেশী বিৰোধী দ্বিতীয় কথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি কেইদিনমান আগত কৈছিল যে আন্দোলন কৰি কি পাব ইয়াৰ পৰা আন্দোলন কৰি তেখেত মুখ্যমন্ত্ৰী হৈছে তেখেতে পাইছে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে খিলঞ্জীয়া বিৰোধী স্থিতি লৈছে গতিকে আন্দোলন কৰি নকৰি অসমৰ ৰাইজে একো পোৱা নাই তেখেতসকলৰ ৰাইজৰ বিৰুদ্ধে থিয় দিছে আন্দোলন কৰি আমি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম এই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কঠোৰ শক্তিয়ে নিদিলো আমি আৰু এজন মন্ত্ৰী আৰু তেওঁলোকৰ দুজন কেবিনেট মন্ত্ৰীয়ে কৈছে আন্দোলন দেখোন হোৱাই নাই আজি প্ৰত্যেক চাই যাওক আহি ইয়াত আন্দোলন চাই যাবৰ কাৰণে অসম ৰাইজৰ শক্তি চাই যাওক আৰু এটা কথা ক'ব খুজিছো ৰাইজ বহুত পিতৃ মাতৃ আৰু অভিভাৱক অভিভাৱিকাই সুধিছে যে আকৌ আন্দোলন কৰিব আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা কি হ'ব আজি আমি পুনৰ সদৌখন ছাত্ৰ সন্থাই আপোনালোকক ক'ব খোজো অকমান কেইটামান কথা আমি খুব পৰিষ্কাৰ হৈ থকাটো ভাল এইবাৰ আন্দোলন হ'ব ল'ৰা ছোৱালীয়ে কিন্তু পঢ়া শুনাও কৰিব সকলো ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব